এতিয়া উপস্থিত হ'লোঁ বামুণী সভাঘৰ। ইয়াতেই মানুহৰ হাই হুল্লাহেৰে পৰিৱেশ সুন্দৰ হৈ আছে, সকলোৱে আনন্দত মতলীয়া হৈছে। ইয়াত পৰম্পৰাৰ এইটো প্ৰতি মাঘ মাহৰ 5 তাৰিখে অনুষ্ঠিত হয় আৰু সকলোৱে ইয়াত আনন্দ উৎসৱেৰে ওচৰ চুবুৰীয়া মানুহ ইয়াত ঠাহ খাই ধৰে আৰু অসমৰ অন্য ঠাইৰো মানুহ ইয়াত উপস্থিত হৈ এই সভাত আনন্দ উৎসৱত ভাগ লয় আৰু ইয়াত বহুতো প্ৰথা চলি আছে, পৰম্পৰা চলি আছে। অসমৰ বিভিন্ন পৰম্পৰাৰ মাজত বামুণীও তাৰে অন্যতম পৰম্পৰা চলাই ইতিমধ্যে প্ৰচাৰ কৰি আছে এই সভাখন। মই এতিয়া এজন বিশিষ্ট ব্যক্তি লগ পালোঁ, ব্যক্তিজনৰ পৰা দুআষাৰ কথা শুনিব বিচাৰিছোঁ। হয়, আমি এইটো আমাৰ বামুণী গৈৰহৰ 1200 গড় গিৰিৰ এটা মাত্ৰ গোসাঁইঘৰ আৰু এই গোসাঁইঘৰৰ আমি ঈশ্বৰ শ্ৰী গোপালেশ্বৰ গোসাঁইঘৰ। আৰু এই গোসাঁইঘৰটোক আগৰ সময়ত বহুত মানুহে আমাৰ বুঢ়া গোসাঁইঘৰ বুলিও কৈছিল, কিন্তু আমাৰ লিখিতভাৱে এইটো আমাৰ ঈশ্বৰ শ্ৰী শ্ৰী গোপালেশ্বৰ গোসাঁইঘৰ। আহক এতিয়া মোৰ লগতে আপোনালোককো মন্দিৰৰ ভিতৰলৈ লৈ গৈ আছোঁ। মই অলপ প্ৰণাম জনাওঁ, আপোনালোকৰো ভাল হওক তাৰে কামনা কৰি মই ভগৱানক প্ৰাৰ্থনা জনাম। ক্ষমা জনালোঁ ভগৱানৰ শ্ৰীচৰণত আৰু লগতে মই আমাৰ শ্ৰোতাসকলক কামনা কৰোঁ যে তেওঁলোকৰো এই ভগৱানে সুদৃষ্টি দিয়ক। মই এতিয়া অলপ প্ৰশ্ন সুধিব গৈছোঁ। আমাৰ যি গোপালৰ সদায় মানে সেৱা কৰি আছে, মই এইবিলাক আমাৰ 2-3জনকৈ মেম্বৰ আছে, তেওঁলোকে সকলোবিলাক পৰিচালনা কৰে। আৰু আমাৰ বিল আছে, ইয়াতে 2-3টা বিল আছে আৰু এটা ৰাজহুৱা ফিচাৰীও আছে। মাছ বিলত যদি অফুলন হয় তেতিয়া যেতিয়াই লাগে তেতিয়া বিলত মাৰি দিব আমাৰ জমা পুখুৰীত। তেনেকৈ সিধা পৰ্ব আজি বহুত বছৰৰ অতীতৰ পৰা চলি আছে, পূৰ্বপুৰুষৰ পৰা। আমাৰ এই গোসাঁইঘৰত কোনোদিন অক্ষয় বন্তি প্ৰজ্বলিত হৈ আছে, কোনোদিন নোমোৱা নাই চাকি। আৰু প্ৰত্যেক দিনে গোসাঁই হোৱা হয় ইয়াতে। আৰু এতিয়া ভগৱতী আগতে অকণমান কম আছিল, এতিয়া ধাৰেশ্বৰ দেৱালয় আছে আমাৰ ইয়াতে, আমাৰ বামুণী অঞ্চলতে আছে এইখনো, শিলপুৰী বুলি কয় গাঁওখন। তাতেও ইয়াতো ভগত যাত্ৰীৰ বহুতখিনি হয়, 300, 400, 500, 1000, 1200লৈকে ভগত যাত্ৰী থাকে। তেনেকৈ চলি আছে আৰু গোটেই পৰ্ববিলাক। আৰু আজি এই বিয়া দিয়া পৰ্বটো আমি গম নাপাওঁ কৰি অতীতৰ পৰা চলি আছে, আজো ককাহঁতৰ দিনৰ পৰা এই পৰ্ব চলি আছে। অনুষ্ঠানটোৰ সভাপতি নমস্কাৰ জনাইছোঁ, যিয়ে এই কামটো আগবঢ়াই নিয়াত সহায় কৰি আছে আৰু এই সম্পাদক। গতিকে মই সভাপতি আৰু সম্পাদকক দুআষাৰ বক্তব্য আগবঢ়াব ক'লোঁ। সম্পাদক ডাঙৰীয়াক মই দুআষাৰ ক'বলৈ কৈছোঁ। পোনপ্ৰথমে আমি অসমবাসীলৈ বামুণী গৈৰহৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ এই অনুষ্ঠানটো আজি 166 সংখ্যক পূৰ্ণবা উৎসৱ। এই উৎসৱত আমাৰ গাঁৱৰ যথেষ্ট এফালৰ পৰা প্ৰায় 1300 ঘৰ পৰিয়াল আছে। আৰু এই পৰিয়ালবোৰে সকলোৰে প্ৰতি ঘৰে আমাৰ এই বনসভালৈ 3 কিলো চাউল, বৰঙণি 100 টকা আৰু সেই অনুপাতে লাও, বেঙেনা, পুৰি এবজা আমাৰ ঘৰত জমা দিয়ে। আৰু এই ভঁৰালৰ সামগ্ৰীখিনি আমি আজি এই পবিত্ৰ মাঘ মাহৰ 5 তাৰিখৰ বনসভাত পশ্চিমবংগৰ মৌজাৰ প্ৰায় 14-15খন গাঁৱক আমি পিঠা প্ৰদান কৰোঁ। আমাৰ এটাই উদ্দেশ্য আছিল যে এই পবিত্ৰ মাঘ মাহত গাঁওবাসীয়ে যদি অন্যক অন্নদান কৰিব পাৰে তেতিয়াহ'লে গাঁওবাসীৰ মংগল কামনা হয় বুলি এটা জনবিশ্বাস আছে। আৰু সেইকাৰণে আমি আজি কিমান বছৰে ৰাইজৰ সেৱা কৰি আহিছোঁ, অন্নদান কৰি আহিছোঁ। আৰু ভৱিষ্যতেও আমাৰ শক্তি যিমানলৈকে থাকে তেতিয়ালৈকে আমি এই অনুষ্ঠানটো পৰিচালনা কৰিম বুলি। নিকুঞ্জ কুমাৰ শৰ্মাক বহুত শলাগিছোঁ, ভাল লাগিল। এনেকুৱা অনুষ্ঠান পৰিচালনা কৰি আছে, খুব ভাল কথা। আৰু এইবাৰ মই সভাপতিক দুআষাৰ আৰু নামটো তেওঁ ক'বলৈ মই অনুৰোধ জনালোঁ। আমাৰ এই অনুষ্ঠানৰ আমাৰ সম্পাদকে কিছু ইতিহাস কৈছে।
আমাৰ এই 166 বছৰ পূৰ্বৰ পৰা আমাৰ এই অনুষ্ঠানটো পৰম্পৰাগতভাৱে আজিলৈ চলি আছে। আমাৰ পশ্চিমবংগৰ মৌজাৰ 16খন হিন্দু গাঁও ৰাইজক নিমন্ত্ৰণ কৰি ৰাতি ইদা দিয়া হয় আৰু ভক্তসকলক 6 তাৰিখ 6 তাৰিখৰ দিনা ভক্তবিলাকক তাতে দিয়া হয়। আমাৰ চেনেলৰ পৰা সভাপতি সভাৰাম কলিতাকো বহুত বহুত ধন্যবাদ জনালোঁ। নিষ্ঠাবান কৰ্মৰে এজন কৰ্মীক মই লগ পাইছোঁ, বিশিষ্ট ব্যক্তিক। তেওঁ দুআষাৰ ক'ব মানে কেনেকুৱা মানে ইয়াত উৎসৱৰ পৰিৱেশ আছে। আজি আমাৰ মনত সঁচাকৈয়ে বন্ধুবোৰ ইয়াত বহুত অতিথি আজি আহি উপস্থিত হৈছে। সিধা লোৱাৰ বাবে আমি তেখেতসকলক যেনেকৈ পাৰোঁ আমি শুশ্ৰূষা কৰাৰ নামত গোটেই বামুণীবাসীয়ে আপ্ৰাণ চেষ্টা চলাওঁ। তেখেতসকলক যাতে কোনো বেয়া ব্যৱহাৰ নকৰাকৈ আমাৰ সিধা গ্ৰহণ কৰি তেখেতসকলে আমাৰ গাঁওখনৰ এটা সুনাম মানে ৰাখিব পাৰোঁ। তেখেতসকলৰ দ্বাৰাই আমাৰ প্ৰত্যেক বামুণীবাসীৰ প্ৰত্যেক মানে ব্যক্তিৰে সেইটো কথা এতিয়া আমি মানে বহুত কেনেকুৱা লাগিছে? বঢ়িয়া আমি যোৱা বছৰত আহোঁ, বজাই আহোঁ। ক'ৰ পৰা আহিছে আপুনি? মই শুৱালকুছিৰ পৰা আহিছোঁ। এই শুৱালকুছিৰ পৰা আহিছে সিধা ল'বলৈ, মানে মনত কিমান আনন্দিত। এয়া সিধাৰ লগতে খৰি, এয়া মাছ এয়া মাছ এনেকৈ আপোনাক মাছ দিব, খৰি দিব। আপুনি ঘৰত গৈ কেৱল খালেই হ'ল। এতিয়া মই দেখুৱাইছোঁ শাৰী পাতি শৃংখলাবদ্ধভাৱে সকলো মানুহ আহি আছে মানে সিধা ল'বলৈ। সকলোৰে মনত কেনেকৈ সিধা কি পাওঁ আৰু বামুণীবাসীয়েও সিধা লোৱাত কোনো যিমান পাৰে সিমান চেষ্টা কৰি আছে আৰু দেখি আছে আপোনালোকে চাউল দিছে। এয়া মাছ এনেকৈ দি আছে সিধা। এয়া লাও আমি সিধা ল'ম আৰু আমি ঘৰলৈ যাম। গতিকে এয়া সিধা এতিয়া আমি বনাই খাম আৰু গৈ পেলাই এয়া সকলোৱে উৎসাহ উদ্দীপনাৰে সিধা দিছে। সঁচাই বামুণীবাসীক আমি কি ক'ম আৰু আমাৰ কথাৰে আৰু বৰ্ণনা কৰিব নোৱাৰোঁ। সঁচাই বামুণী ধন্য আৰু বামুণীৰ মানুহ ধন্য। এইখিনি কৈ পেলাই আমি সিধা লৈ এতিয়া আৰু আমি খাম আৰু এতিয়া আমি ঘৰলৈ উভতি আহিলোঁ আৰু মোক কেমেৰাত সহায় কৰি আছিল মানে নেদেখাকৈ মানে তোমাৰ লাজুগুৰি আনিল। গতিকে আৰু বেছি নকওঁ, ৰাতিও হ'ল। ঘৰত ফোন কৰি আছে। শুৱালকুছি আহি পালোঁ, নিজৰ ঘৰ অৰ্থাৎ নিজৰ গাঁওখনি আহি পালোঁ। এতিয়া আৰু বাই বাই, গুড নাইট। আৰু লগতে আমাৰ চেনেলটো আপোনালোকে মৰম দিব বুলি আশা কৰিলোঁ। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ঘণ্টাটো বজাই দিব। বাই বাই, গুড নাইট।